Bye. Bye. Bye bye. 2020. I miss you so much. সঁচাকৈ তোমালৈ বৰ মনত পৰি 2020 চন ধুনীয়া ল'ৰাটো কিনো হ'ল ধুনীয়া হাঁহিটো কিনি গ'ল পঢ়া ভাল ল'ৰাটো কিনো হ'ল শুনিছোঁ পঢ়াবোৰে নি গ'ল মোৰ কথা কৈছে miss you 2020 मार साले का खोपड़ी तोड़ साले का ই কোন হয় বে খবর কর এই দিগয়কা কলি যুগৰ মহাৰাজ তেন্তে মই তাৰ পৰা গৈ আহিম ৰ এই বিচাৰিয়ে পোৱা নাই দেখোন এই মৰা একেবাৰে যে একদম চৰ মাৰি দিবি যে নামাৰিবচোন মই আপোনালোকক সকলোবোৰ কথা খুলি কমতো মই এই গৈছোঁ এই আহিছোঁ ৰৈ থাকিব কিন্তু দেই নমস্কাৰ বন্ধুসকল ঠিকে আছে বুকুৰ ধপধপনিবোৰ বহা নাই নকৰি পলম কৰো আৰম্ভ আহক আজি আমাৰ মূল ভিডিঅ'টো যোগাত্মক দৃষ্টিৰে 2020 চন সঁচা কথা ক'ব 2020 চনত আপুনি কি দেখিলে কি বুজিলে কি দেখিলো বছৰৰ আৰম্ভণিতে ভৰপক আছিল কা প্লাছ কেব আন্দোলন চাৰিওফালে কেৱল আন্দোলন জীৱন হেৰুৱালে 5 জনে শ্বহীদ হ'ল তেওঁলোক হে শ্বহীদ প্ৰণাম তোমাক অসমৰ মুখ্যমন্ত্ৰীক ৰাইজে কৰিলে এঘৰীয়া মনৰ পৰা তাৰ পিছত আহি পালে কৰোনা চাইনাই দিলে এক সুন্দৰ উপহাৰ হৈ গ'ল লকডাউন ৰজাই দিয়ালে প্ৰজাক গৰু পিতন কিন্তু ভালৰ কাৰণেই দেই চাইনা এপ টিকটক হৈ গ'ল বেণ্ড হিয়া উজাৰি কান্দিলে এওঁলোকে ফেসবুক আছে হোয়াটসঅ্যাপ আছে টিকটক ডিলিট ইমান কালি ভিডিঅ' তই কি গম পাবি ইমান ধুনীয়াকৈ বনাইছিলে ভিডিঅ' চাওঁতে আকৌ আহি পালে নিৰ্বাচন কি চাবা মামাৰ হাঁহি মামাৰ মুখত ভুৱন ফুলোৱা হাঁহি মামা তুমি জুই শুকুৰ আলি হৈ গ'ল ফেমাছ আজি চাওক আমি এইখানে আহিবলগীয়া হৈছে আজমলৰ কাৰণে আহিবলগীয়া হৈছে কাৰণ আজমল এটা সন্ত্ৰাসবাদী পাকিস্তানৰ মানে কেনেকুৱা সন্ত্ৰাসবাদী পাকিস্তানত মানে ট্ৰেডিং দিয়ে সেইটো ট্ৰেডিং আজমলৰ ডাঙৰীয়া তেখেতে লোৱাৰ কাৰণে সিদ্ধান্ত লৈছে ভূতৰ হিচাপ নিকাচ মামাই দিলে উদালগুৰিত মোবাইল নম্বৰ কোনোবাই ভয় তই খাব নেকি ভয় খালে মোক ৰাতি 2টাতো মাতি দিব ঠিক আছে মোৰ ফোন নম্বৰ লৈ লওক 7896050000 লৈ লওক 7896050000
খালি ফোন নকৰিব দেই, হোৱাটছআপ দিব। আৰু ৰাতি 2টাতো মাতিলে খালি আমি ভয় নাখাওঁ। বাদ দিয়াহে, বাদ দিয়া কথা নহয়। আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ তেখেত গুচি গ'ল চিৰদিনৰ বাবে। তেখেতক একাজলি হৃদয়ৰ পৰা জনাইছোঁ শ্ৰদ্ধাঞ্জলি। আৰু আপোনালোকে কি কি বুজিলে দেখিলে কমেণ্ট বক্সত যাওক আৰু আপোনালোকৰ ভাৱবিলাক প্ৰকাশ কৰক, মনৰ কথাবিলাক প্ৰকাশ কৰক। কি বুজিলোঁ কওঁ শুনক। মিছা কথা ক'লে যিদৰে আপুনি মানুহৰ দৃষ্টিত বেয়া হৈ পৰে, ঠিক সেইদৰে কেতিয়াবা আপুনি সঁচা কথা ক'লেও বহুতৰ বাবে আপুনি বেয়া হৈ পৰিব পাৰে। এডজাষ্ট কৰি চলক আপুনি। কমেণ্ট পাছ নকৰিব য'তে ত'তে, যদিহে সেয়া কোনো সভা সমিতি নহয়। বেছি শতাংশ মানুহেই কলিযুগৰ কাল বুলি ক'ব 2020 চনটো, কিন্তু আপুনি নক'ব, কাৰণ বেয়া দিনৰ পৰাই আপুনি শিকিব পাৰিব। আপুনি মৰম, আন্তৰিকতা, উৎসাহ নিশ্চয় বিচাৰে। আনক দিবলৈ চেষ্টা কৰক আজিয়েই। এদিন চাব লাহে লাহে বহুতেই আপোনাক প্ৰেৰণা যোগাব। মইতো কওঁ, সময়ে মোক যিমান অত্যাচাৰ কৰিব, শিকিবলৈ মই সিমান অত্যাচাৰ সহ্য কৰিম। এক্সপেক্টেশ্যন ৰাখিব, কিন্তু এইটো কিয় নহ'ল, এইটো এনেকুৱা হ'ব লাগিছিল, তেনেকুৱাতো কোনো কথা নাই। আৰু থকাটো বিপদজনক। 2021 চনৰ নতুন পৰিকল্পনা, নতুন সোৱাদেৰে মই ৰূপম লাচিত। আৰু সেয়ানো কি আপোনালোকে জানিব বিচাৰেনে? ছাবস্ক্ৰাইব কৰি ৰাখক ৰূপম লাচিত ক্ৰিয়েশ্যন এই ইউটিউব চেনেলটো। লগতে কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ কিন্তু মুঠেই নাপাহৰিব। নতুন বছৰটি সকলোৰে মনত সৎ চিন্তা, সৎ ভাৱনাই উপচি পৰক, তাইৰে কামনা কৰিছোঁ। সকলোলৈ যাচিছোঁ নৱবৰ্ষৰ হিয়া উজাৰি শুভকামনা। পৰৱৰ্তী ভিডিঅ' আহি আছে মোক অনুপ্ৰাণিত কৰা সকলক লৈ। আপুনিও হ'ব পাৰে তাৰে এজন। তেন্তে আজিলৈ আহিছোঁ, টাটা, বাই বাই।